দুহিতা ধাৰাবাহিকখনত আমি ইতিমধ্যে গম পাই আহিছোঁ যে অন্তৰাই অনুৰাগক এনেদৰে পাগল কৰি পেলাইছে যে সি নিজৰ মাক দেউতাকৰ মৰমেই পাহৰি গৈছে। নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনাক মোৰ চেনেললৈ। আজিৰ এই ভিডিঅ'টোত মই ক'বলৈ ওলাইছোঁ যে দুহিতা ধাৰাবাহিকখনৰ আজিৰ খণ্ডত কি হ'ব। আজিৰ খণ্ডত আমি দেখা পাম আগৰ দৰেই অন্তৰাই নিজৰ মাক দেউতাকৰ এগেইনষ্টত অনুৰাগক লৈ যাব আৰু অনুৰাগেও ইমানেই প্ৰেমত পাগল হৈ গৈছে যে সি নিজৰ মাক দেউতাকৰ কথাও পাহৰি যাব আৰু তাকেই দেখি অনুৰাগৰ দেউতাকে মাকক বুজাব যে ল'ৰা যেতিয়া প্ৰেমত পৰে তেতিয়া সকলোবোৰ পাহৰি যায় আৰু এইখিনি কথা শুনাৰ পিছত অনুৰাগৰ মাকে কান্দিব আৰু অন্তৰাই সেইটো দেখি খুব ভাল পাব। এখন ঘৰৰ বোৱাৰী এখন ঘৰ বনাবও পাৰে বা ভাঙিবও পাৰে, সেই কথাটো বোৱাৰীজনীৰ লগত কথা। যদি তাই ভাবে যে ঘৰখন ভালদৰে সজাম তেতিয়াহ'লে ঘৰখন স্বৰ্গ বনাই দিব পাৰে। আৰু আনহাতে দুহিতাৰ কথাটো বিকিয়ে গম পাব যে ধৃতা বুলি যে মাতিছিল শিৱমে তাক, সেইটো কথা বিকিয়ে গম পাব আৰু বিকিয়ে দুহিতাক ক'ব যে শিৱম ছাৰে এতিয়াও ধৃতাক পাহৰিব পৰা নাই। আৰু এইটো কথা শুনাৰ লগে লগে দুহিতাৰ মনত এটা ভয় ভাৱ আহি যাব, কিয়নো গিৰিয়েকে সকলো কথাখিনি গম পোৱা বুলি তাই ভয় খাব। আৰু যদি বিকিয়ে গোটেইখিনি কথা গম পাইছে আৰু সেই কথাটো যদি দুহিতাও গম পায় তেতিয়াহ'লে তাইৰ জীৱনত এটা বিভীষিকা নামি আহিব। আপোনালোকে কি ভাবে, অন্তৰা আৰু দুহিতা দুয়োগৰাকী বোৱাৰী ভাল কৰি আছে নে বেয়া কৰি আছে? তলত কমেণ্ট কৰি জনাবচোন।